নমস্কাৰ ডিটেনশন সকলকে স্বাগতম জনাই এতিয়া আজিৰ প্ৰথম খবৰ মাজলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এক বিশেষ পদক্ষেপ স্বীকৃতি বাতিল হ'বলৈ গৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ নিম্নমানৰ শিক্ষা আৰু যাৱতীয় নিয়ম নমনাৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে 50% of our staff was on winter vacation. January, February, March, 15 दिन winter vacation. 50% লয় আৰু একমাহ 50% লয় আৰু বাকি একমাহ ইটো 50% লয় এতিয়া কথা হ'ল কমপ্লায়েন্স আহাটো ইট ক্যান কাম আমাৰ কিছুমান সাবজেক্টত কমপ্লায়েন্স আহিছিল কি এখিনি কেলে নাই বা এখিনি ফেকাল্টিজ কম আছে বা এই ফেকাল্টিবোৰৰ ইমানখিনি পাব্লিকেশনছ কম আছে বাট মণিপুৰত এতিয়া অশান্ত পৰিস্থিতি মণিপুৰ ইন্টাৰনেট সেৱাৰ বন্ধ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে আৰু অধিক কটকটীয়া কৰি তোলা হৈছে মণিপুৰৰ শাসন ব্যৱস্থা ৰাজ্যখনত আৰু 5 দিনলৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা 5 দিনৰ বৃদ্ধি কৰা হ'ল ইন্টাৰনেট কৰ্তনৰ ব্যৱস্থা ইফালে ৰাজ্যিক কেবিনেটৰ এক ডাঙৰ সিদ্ধান্ত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেট এতিয়াৰ পৰা বছৰি 4 লাখ টকা পৰ্যন্ত আয় থকা লোকে লাভ কৰিব ৰেচন কাৰ্ড নতুনকৈ আৰু 40 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড জুলাই মাহৰ অন্তিম ভাগত এই ৰেচন কাৰ্ডসমূহ লাভ কৰিব দৰিদ্ৰ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আমি যি বিভিন্ন জনক চাউল দিওঁ এই কাৰ্ডৰ যিটো ইনকাম ক্ৰাইটেৰিয়া আছিল হেতু আছিল যে 2.5 লাখ টকাৰ তলত বছৰিকীয়া আয়ৰ কথা কোৱা হৈছিল আৰু সেই আজিৰ কেবিনেটে 2.5 লাখ টকাটো 4 লাখ টকালৈ বৃদ্ধি কৰে আজিৰ পৰা বন্ধ হ'ব এছটিচিৰ বাছ সেৱা পৰিবহণ নিগমৰ বাছ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত চৰকাৰে সিদ্ধান্তৰ পিছতে এতিয়া এই বিৰোধিতাৰে একাংশই সাব্যস্ত কৰিলে প্ৰতিবাদ অসম ৰাজ্যিক পৰিবহণ নিগমৰ 771 গৰাকী বিষয়া কৰ্মচাৰী চাকৰিৰ পৰা বাদ পৰে স্বজন ভূষণ বক্ৰপথেৰে এই চাকৰিসমূহ লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যৰ সকলো বাছ স্থানৰ কৰ্মচাৰীৰ কৰ্মবিৰতিৰ ঘোষণা 771 গৰাকীৰ চাকৰি যোৱাৰ পিছতে এতিয়া এই সিদ্ধান্ত গ্ৰহণ পৰিবহণ নিগমৰ এটোৰ পৰা ডিজিটেলি লাভ কৰিব পাৰিব আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্স আৰু আৰচিখন ডিজি লকাৰ আদি সেভ কৰি ৰাখিব পাৰিব আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্স আৰু আৰচিখন চাওক তাৰ কিছু দৃশ্য তাৰ পৰা ড্ৰাইভিং লাইসেন্স আৰু আমাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আৰচি আৰু ড্ৰাইভিং লাইসেন্স এই সকলো ডিজিটেলি পাব ডিজিটেলি মানে ডিজি লকাৰতে হওক বা যিকোনো তেওঁলোকে অনলাইনত পাব ইয়াৰ আৰু হাৰ্ড কপিৰ প্ৰয়োজন নাই কোনোবাই নিজে প্ৰয়োজনে হাৰ্ড কপি ওলাই ল'ব এতিয়া অনলাইনত তেওঁলোকে সকলো আৰু এতিয়া পষ্টে আজিলৈ বাতৰি মানি নমস্কাৰ